বড়োসকলৰ জাতীয় অস্তিত্ব সংকটৰ নিচিনা ক'বলৈ গ'লে, কাৰণ যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ যিটো প্ৰক্ৰিয়া চলি আছে তাত দেখা গৈছে যে বড়োলেণ্ড অঞ্চলৰ একমাত্ৰ লোকসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিখন যিটো প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াত জনজাতিকৰণৰ সংৰক্ষণ বিভাগটো উঠাই দি এইটো অপেন কৰি দিয়াৰ এটা প্ৰস্তাৱ ৰখা হৈছে। তো কি ক'ব এই সন্দৰ্ভত? চাওক, আজি আপচুৰ আহ্বানত বিটিআৰ এলেকাৰ বিভিন্ন ট্ৰাইবেল জাতীয় সংগঠনবোৰক লৈ আলোচনাত মিলিত হৈছে। উদ্দেশ্য হ'ল ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কোকৰাঝাৰ লোকসভা সমষ্টি জনজাতি সংৰক্ষিত হিচাপে চলি আহিছে। 2007 চনৰ যিটো নেকি লোকসভা আৰু আসাম এছেম্বলিৰ কনষ্টিটুৱেঞ্চি ৰিডিলিমিটেশ্যনৰ খচৰা, এই খচৰাত দেখিবলৈ পাইছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টি ডি ৰিজাৰ্ভ কৰি জেনেৰেল কৰা হৈছে। তো এইটো সন্দৰ্ভত বিশদভাৱে আলোচনা কৰি জনজাতিসকলে, বড়ো জনজাতিসকলে আন্দোলনৰ জৰিয়তে 2003 চনত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আধাৰত এটা ৰাজনৈতিক ব্যৱস্থাপনা কৰি BTC গঠন কৰা হ'ল। আৰু কোকৰাঝাৰ লোকসভা সমষ্টি BTC বৰ্তমানৰ বিটিআৰৰ অন্তৰ্গত। গতিকে যিহেতু 6th শিডিউল, ইয়াৰ অৰ্থই হ'ল জনজাতিসকলক সকলো দিশত সংৰক্ষণ কৰি উন্নত কৰাৰ কাৰণে কাম কৰাৰ উদ্দেশ্য। তো এতিয়াৰ যিটো খচৰা তাত যদি বিটিআৰ এলেকাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টি জেনেৰেল হৈ যায় তেতিয়া ইয়াৰ অৰ্থই নাথাকে। সেয়েহে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ইলেকশ্যন কমিশ্যন আৰু কনষ্টিটুৱেঞ্চি যিটো ৰিডিলিমিটেশ্যন কমিশ্যন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তেখেতসকলক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিহিত ব্যৱস্থা ল'বৰ বাবে, অৰ্থাৎ বিহিত ব্যৱস্থা লৈ ইনটেক ST ৰিজাৰ্ভ হিচাপে ৰাখিবৰ কাৰণে আবেদন জনাব।